আপোনালোকৰ ইউটিউব চেনেল মনিটাইজ কৰাৰ পিছত এই এনেকৈ প্ৰবলেম আহে এনেকুৱা প্ৰবলেম আপোনালোকে কেনেকৈ সলভ কৰিব আৰু কি কি কাম কৰিব মই আজি এই ভিডিওটো সম্পূৰ্ণকৈ জনাই দিম আৰু আপোনালোকে ধৈৰ্য সহকাৰে আজি এই ভিডিওটো চাব কিয়নো এই ভিডিওটো বহু ইম্পৰ্টেন্ট ওয়ান স্টেপ টু ডান কৰিছে টু স্টেপ টু আপোনালোকে এনেকৈ ভুল কৰিছে সেই কাৰণে এনেকৈ সিম্বলখন ৰঙা সিম্বল আহিল এনেকৈ প্ৰবলেম আহিল এই প্ৰবলেমটো কেনেকৈ আপোনালোকে সলভ কৰিব আৰু কি কি পদ্ধতি অৱলম্বন কৰিব আপোনালোকে আজি এই ভিডিওটো সম্পূৰ্ণকৈ তথ্যখিনি পাব এনেকৈ প্ৰবলেম কিয় আহে মই জনাই আছো আপোনালোকে এতিয়া শুনক মেইন কাহিনী প্ৰবলেমটো কিয়ৰ কাৰণে হয় আপোনালোকে ধৰক আগতে এটা এক্সচেঞ্জ একাউন্ট ক্ৰিয়েট কৰিছে আপুনি এটা এড্ৰেছত আৰু এটা নেমত ধৰক আপুনি দেউতা নামত পুৰণা এটা এক্সচেঞ্জ ক্ৰিয়েট কৰিছে কিন্তু ধৰক আপুনি ইউটিউব চেনেল মনিটাইজ কৰিছে সেই এড্ৰেছত এক্সচেঞ্জ এটা খুলিছে সেই নামত সেম টু সেম সেই নামত খুলিছে আপুনি সেই কাৰণে এনেকৈ প্ৰবলেম আহে এড্ৰেছত আৰু এটা নেমত আপোনালোকে দুটা খুলিব নোৱাৰে এক্সচেঞ্জ এটাহে খুলিব পাৰে এটা নেমত যদি দুটা খোলে তেনেহলে প্ৰবলেম আহিব এনেকৈ প্ৰবলেম আপোনালোকে নিশ্চয় দেখিবলৈ পাব আপোনালোকৰ মনিটাইজ অপচনত আৰু এনেকৈ প্ৰবলেম বিলাক কেনেকৈ সলভ কৰিব আজিৰ ভিডিওটো জনাই দিম আৰু আপোনালোকে চাই থাকিব সম্পূৰ্ণ কেনেকৈ আপোনালোকে এই প্ৰবলেমটো সলভ কৰিব কেনেকৈ আপোনালোকে এই প্ৰবলেমটো সলভ কৰিব মই জনাই আছো কিন্তু আপুনি কোন প্ৰথমে এটা জিমেইল ক্ৰিয়েট কৰিব লাগিব নতুন জিমেইল ক্ৰিয়েট কৰিব লাগিব সেই জিমেইল দি আপোনালোকে এটা এক্সচেঞ্জ ক্ৰিয়েট কৰিব লাগিব এটা বেলেগ নামত এটা এক্সচেঞ্জ ক্ৰিয়েট কৰি আপোনালোকে সেই এক্সচেঞ্জটো ইউটিউবৰ লগত লিংক কৰিব লাগিব তেতিয়াহে আপোনালোকে এই প্ৰবলেমটো আপোনালোকে এৰাব পাৰে এই প্ৰবলেমটো আপোনালোকে এৰাব পাৰে ঠিক কৰিব পাৰে এই প্ৰবলেমটো আপোনালোকে হে লিংক কৰিব লাগিব সেই এক্সচেঞ্জ একাউন্ট নতুন এক্সচেঞ্জ একাউন্টটো আপোনালোকে ইউটিউবৰ লগত লিংক কৰক আৰু এই প্ৰবলেমটো সলভ কৰিব পাৰে আপোনালোকে